সো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই চাগে। আৰু বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, দেখিছা ভিডিঅ'টো আজি ঘৰৰ পৰাই আৰম্ভ কৰি দিলোঁ। চ' কি খবৰ তোমালোকৰ সকলো জনাবা। আৰু বন্ধুসকল, ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকিবা, অকণো স্কিপ কৰি নিদিবা। চ' আগৰ ভিডিঅ'টো তোমালোকে যিমান মৰম দিছা ন, চ' সকলোৰ বাবে থেংক ইউ। আৰু মোৰ ফালৰ পৰা সকলোলৈকে হেপী নিউ ইয়েৰ। যিহেতু জানুৱাৰী মাহটো মই হেপী নিউ ইয়েৰ শ্ব' কৰি থাকিম। আৰু যিহেতু আজি 5 তাৰিখ হৈছে সেইবাবে। আৰু চব বন্ধুসকল, বিহু পাবহি হৈ গ'ল। মাঘৰ বিহুলৈ আৰু বেছি দিন নাই, মাজত মাথো 8 দিন লগাইছে। সেইবাবে ভাবিলোঁ ভিডিঅ' এটা আগবঢ়াই দিওঁ তোমালোকলৈ। আৰু ভিডিঅ' আগবঢ়োৱা নাই বহুত কেইদিন হৈ গ'ল, সেইবাবে ভিডিঅ'টো আগবঢ়াই দিছোঁ। আৰু তোমালোকে পৰা লাষ্টলৈকে চাই থাকিবা গাইছ। আৰু চব বন্ধুসকল, তোমালোকে এইডোখৰত এটা কথা কম শুনিবা দেই। তোমালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় কিবা এটা গম পাইছিলা। আৰু যিটো ভিডিঅ' মই তোমালোকক কৈছোঁ, মোৰ এই ভিডিঅ'টো অলপ ছাপোৰ্ট কৰিছা বুলি, সেই ভিডিঅ'টো চাই তোমালোকে যি গম পাইছা ন, মই তোমালোকক দুটামান কথা ক'ম। চ' এইডোখৰত নকওঁ, অলপ ৰাস্তাৰ ফালে গৈ ক'ম, কাৰণ ঘৰত মানুহ আছেতো, সেইবাবে ক'ব নোৱাৰি এইবোৰ কথা। আৰু বন্ধুসকল, এতিয়া যাওঁ ব'লা, অলপ ৰাস্তাৰ ফালে ওলাই যাওঁ। আৰু বন্ধুসকল, এটা তোমালোকক এজোপা বস্তু সুধিম। এজোপা কি গছ তোমালোকে সেইটো ক'লেই হ'ল, লতা জাতীয় মানে। এইটো কি ক'লেই হ'ল গাইছ। মানে চাবা দেই, গোটেই ঘৰটো মানে বেৰি থৈ যায় গাইছ। এইটো কি গছ হয় বাৰু, কি গছ হয় বাৰু? চ' গাইছ, এইটো কোৱা হওঁ তোমালোকে। মোৰ মতে তোমালোকে এইটো কাঠআলু বুলি কয়। মানে এইটো ঘৰত পূৰা বগাই গ'ল ন, এতিয়া কাটিব নোৱাৰি। মাঘৰ বিহু যিহেতু আহিছে, মাঘতে কাটিব পৰা হ'ব। আৰু বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ পৰা লাষ্টলৈকে চাই থাকা। চব বন্ধুসকল, তোমালোকৰ এতিয়া চোৱা, মানে জেগাটো চাই লোৱা। এইটোৱে হ'ল আমাৰ ৰাস্তা। চ' যিহেতু আমি গাঁৱলীয়া মানুহ, এইবাৰ গাঁৱলীয়া ৰাস্তা। আৰু যিহেতু তোমালোকে চহৰৰ পৰা চাই আছা চাগে, সেইবাবে ঠাট্টা নকৰিবা, কাৰণ আমি গাঁৱলীয়া মানুহ, সেইবাবে ৰাস্তাটো দেখিছাই নহয়। আৰু বন্ধুসকল, মানে ভিউটো ইমান ধুনীয়া নাহে, যিহেতু তোমাৰ মানে গাঁৱলীয়া জেগাত ইমান ভিউটো ভাল নহয়। আৰু তোমাৰ টাউনীয়া জেগাত মানে কেমেৰা অন কৰিবই নোৱাৰা গাইছ, আমি ষ্টেণ্ডাৰ্ড। চ' বন্ধুসকল ন, ভিডিঅ'টোৰ পৰা এতিয়ালৈকে চাই থাকা। আৰু মই তোমালোকক কৈ আছোঁ, এতিয়া ভিডিঅ'টো কি কাৰণে আৰম্ভ কৰিলোঁ তোমালোকে নিশ্চয় গমেই পোৱা নাই। আৰু মই ক'ম তোমালোকক। আৰু তোমালোকে চাই আছা পাপু ব্লগ। আৰু বন্ধুসকল ন, ভাল লাগিছে, কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত বহুত ছাপোৰ্ট কৰিছা তোমালোকে, সেইবাবে। আৰু তোমালোকৰ ছাপোৰ্টৰ বাবে আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আৰু তোমালোকে যাতে পূৰা চোৱা ভিডিঅ'টো। আৰু বন্ধুসকল, মই এটা কথা কৈছোঁ, যোনে তোমাক সঁচাকৈ ভাল পায় ন, সি তোমাক কেতিয়াও এৰি নাযায়। তুমি কাৰণ ধৈৰ্য ধৰিব লাগিব, তেতিয়া তুমি গম পাবা। কিন্তু তুমি যদি ধৈৰ্য নধৰা ন, তোমাৰ একো লাভ নহ'ব। আৰু বন্ধুসকল শুনা, সঁচা ভাল পোৱা কেতিয়াও এৰি যাব নোৱাৰে, এইটো সঁচা কথা। কিন্তু ভগৱান শ্ৰীকৃষ্ণই কান্দিছিলে। কিন্তু কিয় কান্দিছিলে মই তোমালোকক সেইটো কথা কৈ দিছোঁ। ভগৱান শ্ৰীকৃষ্ণই কান্দিছিলে কাৰণ যেতিয়া শ্ৰীকৃষ্ণই ৰাধাক নাপালে মানে। চ' গাইছ, এইটো আজিকালি মানুহে ভুলকৈ ভাবি আছে। মই কৈছোঁ শুনা, শ্ৰীকৃষ্ণই ৰাধাক কিয় নাপালে, কাৰণ চ' শ্ৰীকৃষ্ণ আৰু ৰাধা দুইটাই একেই আছিল গাইছ, গম পালা? দুইটাই একেই আছিল। আৰু মই এতিয়া যদি মোৰ গাত দুটা মানুহ মাৰি থাকে, মই কি ইটো গাত বিয়া পাতিব পাৰিম জানো? চ' মানে মই পাৰিম জানো? তোমালোকে কোৱা। আৰু সেইবাবে মানে ৰাধা কৃষ্ণই মানে বিয়া পাতিব নোৱাৰিলে। সেইবাবে এতিয়া মেইন কেছটো হ'ল আমি নোৱাৰোঁ বুলি ভাবে, নে কি কোৱা? আৰু বন্ধুসকল, সেইটো কথা নহয়, সিহঁতৰ মানে এইটো যিহেতু একেই আছিল ন, সেইবাবে সিহঁতৰ মানে সম্পৰ্কটো। চ' মানে ভগৱান শ্ৰীকৃষ্ণ কথাকে কৈ আছোঁ, ইমান ভাল নহ'লে। আৰু সেইবাবে আজিকালি মানুহে কয়, ভগৱান শ্ৰীকৃষ্ণই প্ৰেমত সফল নহ'লে তই কি সফল হ'বি? আৰে ভাই, ভগৱান শ্ৰীকৃষ্ণই সফল নহ'লে নহয়, ভগৱান শ্ৰীকৃষ্ণৰ কথা তহঁতি ভুলকৈ বুজি আছ। আৰু বন্ধুসকল, ভিডিঅ'টো চাই থাকাচোন তোমালোকে। আৰু মই কৈ আছোঁ তোমালোকক, ৱাইফেনো কি ক'লে, চাই থাকা। বন্ধুসকল, এই বছৰটোৰ প্ৰথম দিনটোৱে মোৰ বাবে বহুত বেয়া দিন আছিল। কাৰণ কিয় জানা তোমালোকে? এই বছৰটোৰ প্ৰথম দিনটোৱে মোৰ ৱাইফ মোৰ পৰা আঁতৰি গৈছিল। আৰু চ' বন্ধুসকল ন, সেইবাবে বহুত দুখ এই বছৰটো। আৰু চ' এতিয়াও তাই মোৰ কাষত অহা নাই, কাৰণ তাই ঘৰত আছে, তাই মাকৰ ঘৰত আছে। আৰু চ' ফোন কৰি থাকে বাৰু গাইছ, মানে ফোন কৰি থাকে। সেইবাবে ময়ো ফোন কৰোঁ বাৰু, সেইটো মিছা কথা নকওঁ তোমালোকক। আৰু তাইক সুধিলে কয় তাই নাহোঁ কয় এইখন ঘৰত, আৰু নাহোঁ কয়। মানে যিহেতু কিয় নাহে তাইহে ক'ব পাৰিব। এইটো মই তাইক মাতিছোঁ, কিন্তু তাই নাহে গাইছ। আৰু মানে কেছটো হ'ল এনেকুৱা ধৰণৰ, এতিয়া মানে অহা হেৰিটো ইমান মানে সম্ভৱপৰ হৈ থকা নাই। কাৰণ ন, তাই যদি আমাৰ ওপৰত কেছ নিদিলে হয় ন, চ' তোমালোকে বেয়া নাপাবিবা। আৰু তুমিও বেয়া নাপাবিবা যদি তুমি মোৰ ভিডিঅ'টো চাই আছা। মানে কথাটো হ'ল, তুমি যদি আমাৰ ওপৰত কেছ নিদিলা হয়, তেতিয়া তুমি আহিব পৰা নিশ্চয় ক্ষমতাটো থাকিলে হয়। আৰু ডাইৰেক্ট নিজেই আহিব পাৰিলা হয় ন। এতিয়া তুমিতো নিজৰ কথা শুনি এইটো কাম কৰা নাই, তুমি লোকৰ কথা শুনি এইটো কাম কৰিছিলা। কিন্তু এতিয়া তোমাক লোকে
লোকেতো চাই থকা নাই ন, তোমালোকৰ মা দেউতাই চাই আছে। কাৰণ লোকৰ কথা শুনি এইবোৰ ভাল নহয় কথাবোৰ, গম পালা? আৰু বন্ধুসকল তোমালোক যিসকলে মোৰ নিচিনাকৈ এনেকৈ প্ৰব্লেমত ভুগি আছা ন, সেইসকলক কৈছোঁ শুনা, টেনশ্যন লৈ নাথাকিবা। তোমাক সঁচা ভাল পাইছে এইটো কথা মই জানো, কেতিয়াও তোমাক এৰি থৈ নাযায়। আৰু বেলেগ মানুহে যদি তোমাৰ কথা খুচৰি মুচৰি যদি কিবা কিবি লগাই থাকে ন, তেতিয়া তোমাৰ ধ্বংস হৈ যাব জীৱনটোৰ লগতে লাইফটোৰ লগতে তোমাৰ হ'বলগীয়া ৱাইফো, গম পালা? আৰু বন্ধুসকল ন, এতিয়া ভিডিঅ'টো চাই থাকা আৰু বহুত ক'বলগীয়া আছে কথা, চাই থাকা। চ' বন্ধুসকল 2024 চনতে বহুত কিবা কিবি শিকাই থৈ গুচি গ'ল, গম পালা? আৰু তোমালোকক চাগে বহুতক শিকোৱা নাই, তোমালোকক দৰকাৰ হ'লে 2025 চনটোতো শিকাব পাৰে। সেইবাবে মই তোমালোকক আগতীয়াকৈ সজাগ কৰি দিছোঁ। তোমালোকে শুনা, তোমালোকৰ ৱাইফক তোমালোকৰ ঘৰৰ ওচৰৰ, প্লিজ ভুল নুবুজিবা, তোমালোকৰ ঘৰৰ ওচৰৰ মানুহবিলাকৰ লগত বেছি যাতায়াত একদমেই ৰাখিব নিদিবা। কাৰণ জানা মানুহবোৰ আজিকালি কেনেকুৱা। চ' কাকো বিশ্বাস কৰিব নোৱাৰা আজিকালি যুগত, নিজৰ ৱাইফৰ বাহিৰে। ঠিক আছে গাইজ, প্ৰথম কথা এইটো। আৰু তোমালোকে যদি এই কথাটো মই ক'বা বেয়া পাইছা, তেতিয়া ভিডিঅ'টো চাবলৈ এৰি দিয়া, এইকণতে এৰি দিয়া, মানে কথা আছে ন। আৰু বন্ধুসকল যদি তোমালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা ভাল পোৱা, তেতিয়া লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি দিবা। কাৰণ ন জানা, লোকৰ কথা শুনি নিজৰ সংসাৰখন কেতিয়াও ধ্বংস নকৰিবা। কাৰণ নিজৰ জীৱন শেষ হৈ যাব পাৰে ন, সেইবাবে ক'লোঁ। আৰু মোৰতো ৱাইফ মোৰলৈ ঘূৰি আহিবগতে লাগিছে। চ' হ'লেও 100% ক'ব নোৱাৰিম, কাৰণ 60% তোমালোকক কৈছোঁ ঘূৰি আহিবগতে লাগিছে। ফোন কৰিছে বাৰু, মেছেজ কৰিছে, কথা পাতিছে, হয় ঠিক আছে ঘূৰি আহিব। কিন্তু তোমালোকে যাতে তোমালোকৰ সুন্দৰ ঘৰখনৰ সংসাৰখন যাতে লোকৰ কথা শুনি ভাঙি তোমালোকে একদম নিদিয়া। কাৰণ মই বিশেষকৈ ছোৱালীবিলাকক কৈছোঁ, ছোৱালীবিলাকে বহুত শুনা লোকৰ কথা, একদম নুশুনিবা। লোকৰ কথা একদম নুশুনিবা জানা। লোকে কিবা ক'বলৈ আহিলে ডাইৰেক্ট গালি দি দিবা, দৰকাৰ হ'লে কি কৰিবা জানা নহয়। আৰু চব বন্ধুসকল মই তোমালোকে ভিডিঅ'টো এইটো কাৰণে দিলোঁ, 2024 চনটো মোৰ বাবে বহুত ধুনীয়াকৈ শিকাই থৈ গুচি গ'ল মোক, গম পালা? সেইবাবে 2025 চনটো তোমালোকক যাতে নিশিকায়, সেইবাবে মই তোমালোকক কথাকেইটা কৈ দিছোঁ। আৰু তোমালোকে ভিডিঅ'টো পূৰা চাই থাকিবা। আৰু বন্ধুসকল এনেকুৱা ভিডিঅ' পাবৰ বাবে তোমালোকে মোৰ ভিডিঅ'টো লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰি থোৱা। আৰু বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল, আৰু তোমালোকক বিশেষ একো কৈ নাথাকোঁ। আৰু মই যিকেইটা কথা ক'লোঁ সেইকেইটা তোমালোকে পালন কৰিবা, কেতিয়াও নুশুনিবা লোকৰ কথা শুনিলে বিপদ আছে। আজি কাইলৈ নি থানাত ভৰাই দিবগৈ লোকৰ কথা শুনিলে। চ' বন্ধুসকল ঠিক আছে, আমাৰ ল'ৰাবিলাকৰ একো পাৱাৰ নাই, তোমালোকে জানাই এজনী ছোৱালী কিমান পাৱাৰ, আমাৰ ল'ৰাবিলাকৰ পাৱাৰ নাই। সেইবাবে ক'লোঁ সাৱধানে থাকা, সুখত থাকা, এনজয় কৰা, লাইফটো নিজৰ হয় গাইজ। আৰু বাই বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ।